हेलो धनु। हेलो কোন হয়? তোমাৰ পৰি। আৰে তুমি কি আচৰিত? চিনি পাইছানে? আৰে কিয় নাপাম, কিন্তু তোমাৰ নম্বৰ সলনি হ'ল যে কি মনত পৰিল আজি তোমাৰ এবছৰ পিছত? আই এম চৰি, মই তোমাক বহুত হাত কৰিলোঁ যাম। ধেত সৰু কথা এইবোৰ, একো নাই দিয়া। কি কৰিছা? যা যোগাৰ, কিহৰ? সপোনবোৰৰ শেষক্ৰিয়া কৰাৰ। মোক চাগে বহুত বেয়া পাই আছা ন? তোমাৰ চাগে মোলৈ ঘৃণা উপজে। ধেত কৰি ভালপোৱাজনক জানো ঘৃণা কৰিব পাৰে? ভাল পোৱাজনক এনেকৈ এৰিবওতো নোৱাৰি। উপায়তো নাই, তুমি যে বাধ্য আছিলা। কিয় সকলোবোৰ খেলি মেলি হৈ গ'ল? সকলোবোৰ নেদেখাজনৰ ইচ্ছা। আৰু আমাৰ ইচ্ছাবোৰ? কলিতে মৰহি গ'ল। বাৰু এইবোৰ বাদ দিয়া, তোমাৰ জনে কি কৰে? NRLত কৰে, ভালকৈ নাজানো। ল'ৰাজন দেখিবলৈ কেনেকুৱা? ভালেই চাগে, নাজানো। তুমি কি একো নজনাকৈ বিয়া হৈ গ'লা নেকি? নাজানো। উফ, তেন্তে তুমি জানা কি? একো নাজানো, আৰু জানিবও বিচৰা নাছিলোঁ। সেইখিনি জনাটো তোমাৰ অধিকাৰ। বাৰু এইবোৰ বাদ দিয়া, মই কিন্তু এবাৰো ভবা নাছিলোঁ দেই তোমাৰ বিয়ালৈ যে মোক নামাতা। বৰ মন আছিলোঁ তোমাক কইনা সাজত চোৱা, কিন্তু উপায় নাই, মোৰ ভাগ্যই বেয়া। তথাপিও বিয়ালৈ মাতিবা বুলি ভাবিছিলোঁ। নাই, নামাতিলোঁ। কিন্তু কিয়? তোমাৰ উপস্থিতিত আন এজনৰ কেনেকৈ হওঁ কোৱা? তুমি এনেদৰে হাঁহিছা যে, কি হৈছে তোমাৰ? একো নাই অ', অলপ সুখৰ হাঁহি। চকু পানী উলিয়াব নোৱাৰোঁ যে, সেইবাবে হাঁহিয়ে দিলোঁ। বাকী কেনে আছা আৰু ক'ত আছা? য'ত তুমি এৰি গৈছিলা। আজিও সেই ঠাইখিনিতে ৰৈ আছানে তুমি? শেষ বুলিলেই জানো সকলো শেষ হয়? মোৰ বুকুত তোমাৰ মাত এতিয়াও নিবন্ধ। জানা, আজিও মোৰ মনত পৰে সেই দিনবোৰৰ কথা। তোমাৰ লগত পতা সেই কথাবিলাকে আজিও মোক শান্তিয়ে শুব নিদিয়ে। কোনবোৰ কথা? অভিনয় নে চলাই কথাবোৰ? তোমাৰ কথাৰ সুৰ দেখোন সলনি হ'ল। কথাই নহয়, সময়ো সলনি হ'ল। তোমাৰ কথাবোৰ দেখোন নিৰস। তুমিয়েচোন সকলো ৰস সানি ল'লা। কবিতা নিলিখা নেকি আজিকালি? কবিতা লিখোঁ, কিন্তু প্ৰেমৰ নহয়, শোকৰ, প্ৰতাৰণাত দপ খুন্দি জ্বলি থকা আৱেগৰ। আপোন কৰি লোৱা কাৰোবাক। নাই, নালাগে। কিয়? নিজৰ বুলিবলৈ এখন ডায়েৰী, এটি কলম আৰু কেইটিমান শব্দই আছে মোৰ জীৱনৰ লগৰী হৈ। হ'ব দে। আৰু এই বুলি কৈ ফোনটো কাটি দিলোঁ। বহুত আৱেগিক হৈ পৰিছিলোঁ সেই সময়ত। চকু পানীখিনিয়ে যেন বৰকৈ আমনি কৰিছিল। তোমাৰ অবিহনে জীয়াই থকাটো বহুত কঠিন, আৰু এই কথাষাৰ তোমাক বুজোৱাটো তাতকৈও কঠিন। তুমি নহ'লে এনেকৈ জীয়াই থাকিমনো কেনেকৈ? মোৰ এই জীৱন তোমাৰে